हेलो बंधुসকল नमस्कार সকলোকে হৰাজ ব্লগৰ অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ সকলোৰে ভাল আৰু সদায় ভালে থাকক তাৰে কামনা কৰিছোঁ। মই আছোঁ বৰ্তমান তিনিচুকীয়া ট্ৰেইন ষ্টেচনত, এফালে যাবলগীয়া হ'ল, সেইটো কাৰণে ভাবিলোঁ ট্ৰেইনেদি যাত্ৰা আৰম্ভ কৰোঁ। আৰু মোৰ সৈতে আছে এয়া মোৰ প্ৰেয়সী, কেনেকুৱা লাগিছে ক'ব, মোৰ গাৰ্লফ্ৰেণ্ড। বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কিমান ভিৰ চাওক আপোনালোকে, তিনিচুকীয়া ট্ৰেইন ষ্টেচনৰ ব্যস্ততা, অহাই আহিছে যোৱাই গৈছে, কিমান মানুহৰ সমাগম ঘটে ইয়াত চাওক আপোনালোকে। প্ৰত্যেক দিনাই এনে ব্যস্ততা দেখিবলৈ পোৱা যায় ইয়াত চাওক। আৰু এইখন হ'ল হেৰিটেজ পাৰ্ক। ইয়ালৈ আপোনালোকে যদিহে কেতিয়াবা ধৰক টাইম স্পেণ্ড কৰিবলৈ হয়, ষ্টেচনত যদি ৱেইট কৰিবলগীয়া হয়, তেতিয়াহ'লে ইয়াত আপোনালোকে সোমাব পাৰে, টাইম স্পেণ্ড কৰিব পাৰে। খুব সুন্দৰ ভিতৰৰ পৰিৱেশ ইয়াত। মই আহিছোঁ 2-3বাৰ, এতিয়ালৈকে বৰ্তমান খোলা নাই। যদিহে আহি ইয়াত টাইম স্পেণ্ড কৰিবলগীয়া হয়, আপোনালোকে ইয়াত সোমাব পাৰে। হেৰিটেজ পাৰ্ক, খুব সুন্দৰ পৰিৱেশ ইয়াত। প্ৰতিখন ৱালতে পেইণ্ট কৰা আছে, ধুনীয়া ধুনীয়া পেইণ্টিং আছে ইয়াত চাওক আপোনালোকে। এইয়া নিউ তিনিচুকীয়া জাংচন। বলবমৰ ব্যস্ততা। ষ্টেচনৰ ভিতৰৰ দৃশ্য, ময়ো সোমাই গৈছোঁ ষ্টেচনলৈ। বহুত সোনকালে আহি গ'লোঁ, ট্ৰেইন আছে 11:30 বজাত, মই এতিয়া 9টা বাজিছেহে, 9টা বজাত পাই গ'লোঁ। টিকেট কাউণ্টাৰ, কি চফাকৈ ৰাখিছে চাওক আপোনালোকে। ষ্টেচনৰ ভিতৰতো ইমান চফাকৈ ৰাখিছে। কি ধুনীয়াকৈ ৰাখিছে। এখন সুন্দৰ পেইণ্টিং, কি ধুনীয়াকৈ পেইণ্ট কৰিছে চাওক। অসমীয়া ষ্টেচনৰ ভিতৰৰ এইখন ধুনীয়া ৰিফ্ৰেছমেণ্ট ৰুম, ইমান সুন্দৰ চাওক। এয়া এখন দোকান আছে, আহিলে সোমাই খাই যাব পাৰে ইয়াতে। আৰু মই যাওঁ এতিয়া ৱেইটিং হললৈ, অলপ বহি লওঁগৈ, যিহেতু আৰু 1.5 ঘণ্টা আছেই। 1.5 ঘণ্টা অলপ মোবাইল চোবাইল চাৰ্জ দিওঁ, তাৰপিছত আকৌ দেখুৱাম আপোনালোকক। চাই থাকক, স্কিপ নকৰাকৈ ভিডিঅ'। বন্ধুসকল, ফাইনেলি সোণাৰী পাই গ'লোঁ। সোণাৰীত আহি মেলি মই আমাৰ কাপোৰৰ দোকানৰ চিনাকি কাপোৰৰ দোকান, তাত সোমালোঁ। বহুত দিন মানে টি চাৰ্ট এটা ল'ম বুলি ভাবি আছিলোঁ, ল'লোঁ আজি এই দাদাৰ দোকানতে। আপোনালোকেও আহিব পাৰে কেতিয়াবা ইয়ালৈ, ভাল ভাল কালেকশ্যন আছে কাপোৰৰ, চাওক আপোনালোকে। দাদা কিবা এটা কৈ দিয়ক আৰু আপুনিও। আহিব বুলি কওক আৰু আহিব আৰু আপোনালোকে সকলোৱে আহিব, কাৰণ বজাৰটো ঠাণ্ডাই এতিয়া। দুৰ্গা পূজা আহি আছে হয় নাই? দুৰ্গা পূজা
দুৰ্গা পূজাততো বজাৰটো দুৰ্গা পূজাত গৰম বজাৰ হ'ব। এই যে নামতোলা পাই গ'লোঁ, নামতোলাত আহি দেখিছোঁ বা গোটেই বতৰৰ মানে কণ্ডিশ্যন বৰ ভাল নহয়। বতাহ বৰষুণ তামাম বতাহ মাৰিছে, এইফালে বৰষুণ আহি আছে। চাওক সুৰা পূৰা বৰষুণ আহিছে। এইটো বৰষুণ আহি গ'ল, এইফালৰ পৰা বৰষুণ আহি আছে। চাওক এইকেইটা পূৰা দৌৰিছে, আহি গ'ল। আজা 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 ছোটো দৌড়, পাই গ'ল। নামতোলা টাউনৰ দৃশ্য বৰষুণত চাওক। দবাপিটা বৰষুণ। অৱশ্যে গৰম যিটো পৰিছিলে, বৰষুণ এজাক দিলে ভালেই হ'ল বাৰু, ঠাণ্ডা ঠাণ্ডা লাগিব এতিয়া। আমাৰ গগৈদেউ বছ, এইফালে আমি বজাৰ কৰা দোকানখন। কাইলৈৰ পৰাতো ইয়াত থাকিব নোৱাৰোঁ, নাথাকোঁ কেইদিনমানৰ কাৰণে। আজি সেইকাৰণে চাই লৈছোঁ আৰু দোকানখন। বন্ধুসকল, ছাতি লৈ যাবলগীয়া হৈছে, ৰাস্তাতে বৰষুণ এপালে। এতিয়া গৈ আছোঁ আৰু অকলশৰে। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ, আৰু সদায় সুখী হৈ থাকক। এনজয় ইয়ৰ মমেণ্ট। ধন্যবাদ।